24 ঘণ্টা সময় দিছোঁ আমি মিজোৰাম চৰকাৰক। 24 ঘণ্টাৰ পিছত গুৱাহাটীস্থিত মিজোৰাম ভৱনত গামোচা উৰুৱা হ'ব। সীমান্তত আমি আৰ্মছৰ লাইচেন্স দিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ AK-47ৰ উত্তৰ AK-47ে দিব। বৰ্তমান সময়ত অসম পুলিচৰ লগত বিল আছে তেনে অসম আছে, আৰু অসম পুলিচৰ কাষত সদায় আমি সাহসেৰে থিয় দিম। আৰু এই সময়টো ৰাজনীতি কৰাৰ সময়, এই সময়টো হৈছে সকলো একগোট হোৱাৰ, সকলো দল সংগঠন, সকলো ৰাজনৈতিক দল সকলো একগোট হৈ অসমীয়া হিচাপে থিয় দিয়াৰ এইটো সময়। আজি হাইলাকান্দিৰ মানুহখিনিৰ যি দুখ দুৰ্দশা হৈছে, সেই মানুহখিনি কাষত থকাৰ সময়। আৰু 24 ঘণ্টা সময় দিছোঁ আমি মিজোৰাম চৰকাৰক। আৰু যদি 24 ঘণ্টাকে কৰায়ত্ব কৰি এই দুৰ্বৃত্তকেইটাক অসম পুলিচৰ হাতত গতাই নিদিয়ে বা অসম চৰকাৰৰ হাতত গতাই নিদিয়ে, 24 ঘণ্টাৰ পিছত গুৱাহাটীস্থিত মিজোৰাম ভৱনত দখল কৰা হ'ব মিজোৰাম ভৱন, আৰু তাত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা উৰুৱা হ'ব। আৰু প্ৰত্যেককে আমি এটা কথা সকীয়াই দিছোঁ, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই, স্পষ্ট কথা। আৰু 6জনকৈ পুলিচক গুলিয়াই মাৰি দিব পাৰিছে, এজন SP বৰ্তমান সময় ICUত আছে। ইমান সাহস ক'ৰ পৰা পালে? ইমান সাহস এইটো কাৰণেই পালে যে আমাৰ সীমান্তৱৰ্তী মানুহৰ ওচৰত এটা লাঠি বা এখন দাৰ বাদে একো নাই। কিন্তু নাগালেণ্ড হওক, অৰুণাচল হওক, মিজোৰাম হওক, তেওঁলোকৰ হাতে হাতে মৰণাস্ত্ৰ আছে। সেয়েহে আমি চৰকাৰক অবৈধ নহয়, বৈধভাৱে সীমান্তত আমি আৰ্মছৰ লাইচেন্স দিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ AK-47ৰ উত্তৰ AK-47ে দিব পাৰিব। আৰু নহ'লে অসমৰ মাটি গৈ থাকিব, অসমীয়া মানুহ মৰি গৈ থাকিব, কিন্তু সেইটো একদম